এই ৰাস্তাটোৰ বিষয়লৈ আজি 17 বছৰ হ'ল বিপিএফ চৰকাৰ বিজেপি চৰকাৰ কৰা বিজেপি চৰকাৰ বিপিএফৰ আমাৰ এই জগদীশ চৰকাৰে তেখেতে আমাৰ গাঁৱত আজিলৈকে একো দিয়া নাই। দুটামান মাত্ৰ ছাতি দিছিলে আৰু দিছিলে কম্বল দুখনমান আৰু এই আঁঠুৱা দিছিলে আৰু দিছিলে এই কি কয় SPI মেচিন দুটামান দিছিলে আৰু তাক বাহিৰে একো দিয়া নাই। এতিয়ালৈকে আমি একো পোৱা নাই। ৰাস্তাত কোনো এতিয়ালৈকে আমাৰ এইটো ৰাস্তা হ'ব বুলি কৈ আছে, ৰাস্তা হোৱা নাই। এতিয়া ল'ৰা ছোৱালীবিলাক স্কুলত যোৱা আমাৰ বহুত কঠিন হৈছে। টিউশ্যনত যায়, এতিয়াতো লকডাউন আছে বৰ্তমান। এতিয়া আমাৰ ল'ৰা ছোৱালীবিলাকে এইটো ৰাস্তাৰে টিউশ্যনত যায়, বহুত কষ্ট হয়। বৰষুণত মানে একেবাৰে বোকাত মানে ভিজি বুঢ়ী একে নানা ৰকম হয়। এতিয়া আজি বৰষুণ নাই কাৰণে অকণমান ভাল হৈছে। এনেতো বৰষুণ দিলেতো একেবাৰে যাব নোৱাৰা অৱস্থা হৈ যায়, গাড়ী এখন আহিব নোৱাৰে। আজি যদি এজন যদি বেমাৰী হয় ডাঙৰকৈ, তেতিয়াহ'লে 108 এখন আহিব লাগিলে এইফালেদিতো যাব নোৱাৰে। আপোনালোকে নিজে দেখিছে এই ৰাস্তাৰ অৱস্থা। গতিকে এনেকুৱাকৈ চৰকাৰ থাকি আৰু MCL থাকি এনেকুৱা অৱস্থা হৈ থাকিলে গাঁৱত তেতিয়া কি হ'ব? আজি দিছে চেয়াৰমেন কিৰণ বড়ো, তেখেতেও আহি এবাৰ ৰাস্তাটো চোৱা নাই। গতিকে এই অৱস্থাত ৰাইজে আমাৰ কি কৰিছে, চাকৰিয়ালবিলাকৰ পৰা 500, 600, 800 এনেকৈ টকাবিলাক উঠাই পেলাই সেই মানে এইটো চেইন গেবেলৰ বস্তু আনি সেইখিনি পেলাই কোনোমতে মানুহখিনি যাব পৰা কৰিছে। অকল এইখিনিয়ে নহয়, আগত আমাৰ মছজিদৰ ওচৰত তাতেও তেনেকুৱা হৈছে। গতিকে তেনেকুৱা অৱস্থাত আজি আমি এই জুৰুলা জুপুৰা অৱস্থাত থাকিব লগা হৈছে আৰু। গতিকে আমাৰ এতিয়া উপায়বিহীন হৈ গৈছে। সেইকাৰণে এতিয়া আমি কি কৰোঁ কি নকৰোঁ মানে চৰকাৰৰ পৰা কোনো একো পোৱা নাই। এতিয়া আমাৰ বানপানীটো আহিলে, বানপানী হৈ এতিয়া ৰাস্তা ডুবি গ'ল। ৰাস্তা ডুবি ফিচাৰী চব মাছ ওলাই গ'ল। কোনো এজনে এতিয়ালৈকে খবৰ লোৱা নাই। গতিকে এইবিলাক পৰিস্থিতিত আমি এতিয়া ভুগিবলগীয়া হৈছে আৰু। গতিকে আৰু কি ক'ম আৰু, এইখিনিয়ে আমাৰ মানে দুৰ্ভাগ্য আমাৰ গাঁৱৰ ৰাইজৰ। চৰকাৰ বিপিএফ চৰকাৰ হোৱা আজি 17 বছৰ হৈ গ'ল। এই 17 বছৰত তাৰমানে এজনে আছিল জগদীশ চৰকাৰ। তেওঁ তাৰমানে যেতিয়াই মিটিং হয় তেতিয়াই তাৰমানে কয় যে আমাৰ এই ৰাস্তাটোৰ কাৰণে 65 লাখ টকা আহিছে, ৰাস্তা হ'ব। আজি 17 বছৰ পাৰ হৈ গ'ল। কিন্তু এতিয়া তোমালোকে নিজেই দেখিছা, নিজে দেখি আহিছা যে কিমান ৰাস্তাত কি হৈ আছে। আমাৰ ইয়াতে এখন গাড়ী আহিব নোৱাৰে। যিবিলাক বাহিৰৰ পৰা মানুহ অহা যোৱা কৰিছে, কোনোবা যদি ইমাৰ্জেঞ্চি হৈ আহে তেওঁ তাৰমানে ইয়াতে দেৰি হ'ব। আনফালেদি আমাৰ এই কণ ল'ৰা ছোৱালীবিলাকে এতিয়া টিউশ্যনত যাই আছে। টিউশ্যনত যোৱা যিটো অৱস্থা হয়, মই নিজে তাৰমানে সিহঁতৰ চাইকেলবিলাক দাঙি পাৰ কৰি দিওঁ। সিহঁতৰ তাৰমানে অৱস্থা নাই। মোৰ ক'বলগীয়া ইমানেই।